সি কথা পাতিছে এতিয়া বাঘ ওলোৱা কথা এতিয়া ইয়াত বাঘ ওলাই আৰু মোৰ ওচৰত মৰিলে হ'ব কাৰণ এতিয়া ইয়াত ময়ে ডাঙৰ ব্লক ধুনীয়া তো সেইফালে যাম মই চুচু কৰিম তহঁতক দেখুৱাব নোৱাৰো ঠিক আছে আৰু এহেঁতিনো কি গম পাব যে মই কি কৰি আছোঁ মই মানে অকণমান হালকা হৈ লওঁ ডাকো সেই বুঢ়াটোৰ ওচৰত মোবাইল আছে নেকি সুধ যদি মোবাইল আছে মজাকৈ ফটো দুটা মাৰি দিবি যা আমাৰ পিনৰ পৰা গম পালি বুলি ফটো দুটা বুলি মজাকৈ মাৰি দিম বুলি এইটো কেমেৰাত যা কিবা প্ৰব্লেম হ'লে আমি আছোঁ ঠিক আছে এই বেছি দূৰত নাহে টিঙৰ ঘৰতে ইয়াতে আমি বেছিকণ সোমায়ো অহা নাই মানে কি সিপিনে যাবলৈ ভয় আছে মোক লাগে মানে তাকতো নালাগে কাৰণ মই বিয়া বাৰ পতা নাই যে তো মানে ভয়টো বহুত বেছিকৈ লাগে চ' আজি ব্লগিংটো মানে এইডোখৰ জেগাত দেখুওৱা এটা মানে বৰ ডাঙৰ কথা আছিলে যে বোলে এইডোখৰ জেগাত দেখাম মানে ঠিক আছে তো মানে বহুত দিনতে মই দেখাম বুলি ভাবিছিলোঁ তো দেখুওৱা নাছিলোঁ সেইটো কাৰণে দেখুওৱা নাছিলোঁ যে মানে কি এইবিলাক মানে চবকে দেখাব নোৱাৰি তো হ'লেও দেখাই দিলোঁ আৰু এইটো মানে কি জংঘল পে মংগল তো বহুত মানুহ আহি যাব পাৰে ঠিকান নাই না তো মানে এইফালে ইমান ঘন নহয় মানে এইফালে অলপ হেঙা জংঘলৰ মাজত যাবলৈ ভয় আছে তেহেঁতি সোমাওঁতে গৈ পঠিয়াইছে যে বাঘ চাঘ ওলাব পাৰে তো গধূলি হ'ল এতিয়াতো টাইমটো কেইটা বাজিলে ডাকো 4টামান বাজিলেনে বাজিলে হয় নাই তো ওঠনিয়ে 3:30 বাজিছিলে এতিয়াতো 4টা বাজি গ'ল তো অকণমান দেৰি আছে বেলিটো নাইকিয়া হৈ যাব তো বেলিটো নাইকিয়া হৈ যোৱাৰ পিছত দিগদাৰ হ'ব তো ইয়াত মই আৰু এখন ভিডিঅ' বনাই দিম ইয়াত জাষ্ট টাইম চাই কিনে মানে ইয়াত এখন মই ভিডিঅ' বনাই দিম বৰ ধুনীয়া আছে যোনখন ভিডিঅ' তো মোৰ আছে মানে যিটো জংঘল ব্লগতে আহি যাব এইটো ঠিক আছে তো জংঘল ব্লগত আহি যাব আমাৰ কেমেৰামেনে পেন উঠোৱা ৰেকৰ্ড কৰি আছে ছেকেণ্ড কেলা তো কেমেৰামেনৰ লগত হা অকল মোকটো উঠাবি দে মাৰ চুলিকেইডাল ভাল কৰি লওঁ মাৰ হ'ব তাৰমানে কি হৈ যায় এনেকুৱা ঠিক আছে তো কমপ্লিট হৈ মানে আমি এতিয়া আকৌ ঘৰলৈ ৰিটাৰ্ণ ঘূৰি গৈ আছোঁ পাছপিলে মানে বহুত ধুনীয়া ধুনীয়া বস্তু আছে কিন্তু দেখাব নালাগে এতিয়া নেদেখাওঁ তো সেইটো বাদ দিয়া আজি ব্লগিং জংঘলৰ মাজত খতম কৰিছোঁ জংঘল ব্লগ আহি থাকিব বাগান ব্লগিং আহিব যেতিয়া জংঘল ব্লগনো কি ডাঙৰ কথা তো জংঘল ব্লগো পাই থাকিব আপোনালোকে ঠিক আছে টাটা বাই বাই